জাতীয় সংগঠনৰ সভাপতিৰ ক্ষেত্ৰত এই প্ৰশ্নটো আপুনি কৰাও উচিত নহয়, মই উত্তৰ দিয়াও উচিত নহয়। তেখেত এখন জাতীয় সংগঠনৰ সভাপতি আৰু বহুত ডিচিপ্লিনত চলা সংগঠন। মই শ্ৰদ্ধা কৰোঁ এবছু। চ' এবছু সভাপতি যেতিয়ালৈ তেখেত হৈ আছে মই কোনো মন্তব্য নিদিওঁ। জাতীয় সংগঠনৰ সভাপতিৰ ক্ষেত্ৰত এই প্ৰশ্নটো আপুনি কৰাও উচিত নহয়, মই উত্তৰ দিয়াও উচিত নহয়। তেখেত এখন জাতীয় সংগঠনৰ সভাপতি আৰু বহুত ডিচিপ্লিনত চলা সংগঠন। মই শ্ৰদ্ধা কৰোঁ এবছু। চ' এবছু সভাপতি যেতিয়ালৈ তেখেত হৈ আছে মই কোনো মন্তব্য নিদিওঁ। জাতীয় সংগঠনৰ সভাপতিৰ ক্ষেত্ৰত এই প্ৰশ্নটো আপুনি কৰাও উচিত নহয়, মই উত্তৰ দিয়াও উচিত নহয়। তেখেত এখন জাতীয় সংগঠনৰ সভাপতি আৰু বহুত ডিচিপ্লিনত চলা সংগঠন। মই শ্ৰদ্ধা কৰোঁ এবছু। চ' এবছু সভাপতি যেতিয়ালৈ তেখেত হৈ আছে মই কোনো মন্তব্য নিদিওঁ।